ৰাইজে যিখিনি সঁহাৰি আজিলৈকে জনাই আহিছে তাৰ কাৰণে আমি সমূহ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। এয়া আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমাৰ বহুকেইজন আমন্ত্ৰিত শিল্পী ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। আজি এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আমি আমন্ত্ৰণ কৰি অনা সংগীত শিল্পী, অসমৰ বিভিন্ন মঞ্চত গীত গাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা শিল্পী সুখমণি দেউৰী। Jaru
থ্যাংক ইউ ধন্যবাদ থাকিল এবাৰ আমাৰ একে গদ্য গাই দিছে ভাল লাগিলে হাততালি এটা দি দিব
ভুল হৈ গৈছে